নমস্কাৰ মই মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই দীপাঞ্জলি কলিতা আৰু মোৰ চেনেলটোৰ নাম হৈছে মইনাছ ব্লগ আজি ভিডিওটো মই মন্দিৰৰ পৰা ষ্টাৰ্ট কৰিছো আজি হল শাওনৰ শেষৰটো দিন আৰু আজি এই বিশেষ দিনটোত ভগৱানৰ চৰণত এদৰণে পূজা প্ৰাৰ্থনা কৰিছো আৰু আজি এই বিশেষ দিনটোত ভগৱানৰ বুলি মই এয়া লাড্ডু আগবঢ়াইছো আজি আৰু ইয়াৰ পৰা মই মোৰ ভিডিওটো ষ্টাৰ্ট কৰি দিলো সোমবাৰ কেইটাত যেতিয়া ব্ৰত ৰাখিছিলো তেতিয়া এই ভগৱানক চৰণত এই ৰঙা কাপোৰ ৰাখিছিলো আজি শেষৰ দিনটোত আমি পিন্ধিম হাতত সেই কাৰণে এয়া লৈ লৈছো আৰু বিশেষ কাৰণত যাবলৈ ওলোৱাত এয়া লাড্ডু কেইটা লৈ লৈছো আজি এতিয়া আমি এঠাইত যাবলৈ ওলাইছো এয়া মা আৰু দেউতা ৰেডি হৈ আছে মানে ওলাই আহিছে আৰু মোৰ লগত যাব আৰু আমাৰ ভাইটিও যাব লগত আমি যাবলৈ ওলাইছো আজি চাও কি হয় ক'ত কি যাও চাই দিবচোন যাবলৈ লোৱা পথৰ পৰা এতিয়া আমি গৈ আছো বাইহাটা চাৰ্লি বিএড কলেজত যেহেতু আজি মোৰ এসাইনমেন্ট সাবমিট কৰা ডেট হয় গতিকে মই যদিওবা আজি কলেজত নাযাও ক্লাছ নকৰো তথাপিও মই হিমাশ্ৰী হাতত কপিটো দি কিনে যাম আৰু সেইকাৰণে গৈ আছো কলেজলৈ এতিয়া হিমাশ্ৰীক ফোন কৰি গেটলৈ মাতিছো এয়া মই এসাইনমেন্ট হিমাশ্ৰী হাতত দি দিলো এতিয়া আমি এটা বিশেষ কাৰণত আমিনগাঁৱৰ ডিসি অফিচলৈ গৈ আছো আৰু আমাৰ আগে আগে গৈ আছে উৎপল আৰু দেউতা আগে আগে গৈ আছে আৰু আমি গৈ আছে পিছে পিছে ধুনিয়া পৰিবেশটো গছ গছনিবিলাক চাই দিয়াত ইমান ভাল লাগিছে এয়া নতুন ডিসি অফিচ মই আগতে কেতিয়াও দেখা নাই আজিয়ে দেখিছো এনে দূৰৰ পৰা দেখিছিলো যেনিবা ভিতৰ চৰা কেতিয়াও দেখা নাছিলো আমাৰ কামটো হৈ গল আৰু এয়া ভিতৰখিনি মই অকনমান দেখুৱাই দিছো ইমান ধুনিয়া আপোনালোকে যিসকলে দেখা নাই ভালকে চাই লওক ময়ো ফাৰ্স্ট টাইম দেখিছো খুব ভাল লাগিল ভিতৰত যে এনেকুৱা আছে আগতে গম পোৱা নাছিলো আৰু ইয়াত মানে বেলেগ অসমীয়া থলুৱা খাদ্যৰ পৰা হাস পোছাকৰ পৰা সকলোখিনি আছে আচাৰ কিবা কিবি সব আছে আৰু বিৰাট ভাল লাগিল এবিলাক এই বিক্ৰী কৰি আছে আৰু সাইডত আছে এটা মিউজিয়াম যত নেকি ইমান ধুনিয়া ধুনিয়া ড্ৰেছ বিলাক আমাৰ অসমীয়াৰ ড্ৰেছ আৰু কিবা কিবি এনেকুৱা বহুত কিবা কিবি এনেকৈ থৈ দিছে আৰু সংৰক্ষণ কৰি এটো গাৰু ড্ৰেছ এটো বড়ো দখনা আৰু লৰা এটো আৰু এটো ৰাবা ড্ৰেছ এটো আসামিজ সবাই জানে আৰু এখন কি হয় কি হয় নো ৰিভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু এইবিলাক কি আমাৰ গাঁও নেকি আমাৰ গাঁও আৰু এইবিলাক কি গুৱাহাটী এখন তোমাৰ কলেজখন কোনখন মোৰ কলেজ এইখন চাপৰখন চাপৰখন নহয় খখন তাৰপিছত এই ৰূপু আছে দেখিছা এই ইয়াৰ পৰা আছে ইয়ালৈকে অনুগ্ৰহ কৰি কোনো বস্তু নুচুব এটো কি হয় এইটো টেস্টিং মেচিন হয় চাই কৰি চাব নহয় ক্লাউড এণ্ড ৰিভাৰ এৰোশন প্ৰটেকশ্যন মেনেজমেণ্ট হয় নেকি আৰু এইটো কি হয় এইটো গুৱাহাটী বায়োটেক পাৰ্ক আমিনগাঁও গুৱাহাটী চোৱা এইটো বায়োটেক পাৰ্ক হয় মজা এইটো মজা হ্যান্ডলুম টেক্সটাইল তুমি চোন এই মনে হয় এইটো মা এইটো এটা কিবা সব ভাল লাগে মা ভাল লাগিছে নে আমি বাহিৰলৈ ওলাই আহিলো আৰু ইয়াত লিখা আছে মা কামাখ্যা টেম্পল কিয় লিখা আছে মই ধৰিব নোৱাৰিলো আৰু এয়া হল ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি বহুত ভাল লাগিল আৰু এতিয়া মা দেউতা ভাইটি আৰু মোৰ শহুৰ দেউতা আহিছে সেন্টাৰ পইণ্টলৈ খাবলৈ বুলি আমি যেহেতু আজি মানে যেহেতু শেষৰটো দিন আজি আৰু নাখাও আৰু যেহেতু শাওনৰ মাহটো শেষ হ'ল পিছত আমি ইয়াত আহিম ইয়াৰ খানা বিৰাট টেষ্টি আৰু ইয়াৰ ভিতৰত
থাকিয়ে কিবা ভাল লাগে আৰু বিৰাট ভাল লাগে আৰু আগতে আহিছিলোঁ নেক্সট আকৌ আহিম যিহেতু শাওনৰ মাহটো শেষে হ'ল আজি আমি ভেজ ৰেষ্টুৰেণ্টত খাম আৰু চাওকচোন এয়া কি ধুনীয়া ধুনীয়া কাছ মাছ গড কি মজা লাগিছে আৰু ভিউটো বহুত ধুনীয়া হয় আৰু দেউতাহঁতে ঠিকছে খালে আৰু টেষ্টি হয় ইয়াত বিৰাটে টেষ্টি আৰু প্ৰাইচটো কম আৰু বহুত দিয়েও মাহত চেণ্টাৰ পইণ্টত ৰৈ গ'ল আৰু আমি ভেজ ৰেষ্টুৰেণ্ট বিচাৰি এইখনতে সোমালোঁ আৰু খালোঁ আৰু সোৱাদটো বাৰু ঠিকেই লাগিল আৰু ঠিক ঠাক আৰু আৰু আজি মই প্ৰিয়জনৰ পৰা গিফ্ট পালোঁ এয়া খুলি আছোঁ চাওঁ কি আছে 12 piece টাকা কিবা বস্তু আছে ৰ কিবা 12 piece আছে এ কেক বনোৱা মেচিন নেকি What is this? क्या है এটা পাছে তো Dora koynar kelko ukbakala dito Obujon dutimo Wow, ইমান ধুনীয়া শিৱ বাবা শাওনৰ মাহৰ শেষৰটো দিনত শিৱ বাবা গিফ্ট পাই গ'লো wow I am very lucky আৰু এইটো কি আছে চাই লওঁ জলদি এয়া হ'ল সৰস্বতী মা মূৰ্তিকেইটা ভাল লাগিল থেংক ইউ বাবা আৰু আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আজিলৈ